বৰপেটাৰ ভেৰাভিটাত আঞ্চলিক আমচুৰ নতুন সমিতি গঠন। বৰপেটা জিলা আমচুৰ অন্তৰ্গত ভেৰাভিটা আঞ্চলিক সমিতি গঠনাৰ্থে ভেৰাভিটা বজাৰত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বৰপেটা জিলা আমচুৰ সভাপতি সামিন খানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ৩১জনীয়া নতুন আঞ্চলিক সমিতি গঠন কৰা হয়। নৱগঠিত সমিতিত কালাম আলীক সভাপতি, ৰাছিদুল ইছলামক কাৰ্যকৰী সভাপতি আৰু ইয়াৰ হুছেইন তথা সামিউল সিদ্দিকক সাধাৰণ সম্পাদকদ্বয় হিচাপে বাছনি কৰা হয়। সভাত আমচুৰ সভাপতি আবুল হুছেইন, সাংগঠনিক সম্পাদক এবনে সাউদ, কাৰ্যকৰী সদস্য আফজালুৰ ৰহমান, বৰপেটা জিলা আমচুৰ মুখ্য উপদেষ্টা ৰহিদুল সিকদাৰ, জিলা কাৰ্যকৰী সভাপতি মুস্তাফা বাহাৰুল হক, জিলা উপসভাপতিদ্বয় জিয়াৰুল ইছলাম আৰু নুৰ মহম্মদ খান, সহকাৰী সম্পাদক শ্বহীদুল ইছলামৰ লগতে কয়াকুছি আঞ্চলিক সমিতিৰ সভাপতি জুবেল আক্তাৰ আৰু ভক্তৰ দবা আঞ্চলিক সমিতিৰ সভাপতি শ্বৰিফুল ইছলাম উপস্থিত থাকে। সভাত নৱগঠিত সমিতিৰ বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সংগঠনটোক অধিক শক্তিশালী আৰু সুসংগঠিত কৰি আগুৱাই নিয়াৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনোৱা হয়। ব্যুৰো ৰিপৰ্ট, বৰপেটা খবৰ। ভেৰাভিটা অঞ্চলত আজি এখন সাধাৰণ সভাৰ জৰিয়তে আঞ্চলিক সমিতি গঠন কৰা হ'ল আৰু এই আঞ্চলিক সমিতি গঠন কৰাৰ ক্ষেত্ৰত কয়াকুছি আঞ্চলিকৰ সভাপতি জুৱেল আক্তাৰৰ নেতৃত্বত এই আঞ্চলিকখন গঠন কৰা হ'ল আৰু এই আঞ্চলিক সমিতিৰ সভাপতি কালাম আলীক লৈ আমি ৩১জনীয়া এখন কমিটি গঠন কৰিলোঁ। গতিকে আমি আশাবাদী যে ভেৰাভিটা অঞ্চলত যিসমূহ সমস্যা আছে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ যিখিনি সমস্যা আছে, ছাত্ৰ ছাত্ৰীৰ যিখিনি সমস্যা আছে, আৰু এই অঞ্চলৰ ড্ৰাগছ মুক্ত হ'ব লাগিব আৰু এই অঞ্চলত ভালভাৱে বন্ধ হ'ব লাগিব, এই বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। আমচুৰ এখন আমাৰ শ্লোগান আছে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে এইখিনি ইতিমধ্যে আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে আমাৰ লগত আশ্বাস দিছে যে আমাৰ অঞ্চলত এক শিক্ষাৰ এক বিপ্লৱী গঢ়ি তুলিম। গতিকে আমি আশাবাদী এই অঞ্চলৰ পৰা ভাল ছাত্ৰ ছাত্ৰী ওলাই শিক্ষা গ্ৰহণ কৰক। গতিকে এইখিনি আমি কামনা কৰিছোঁ। গতিকে বৰপেটা জিলা আমচুৰ তৰফৰ পৰা আমি এই ভেৰাভিটা অঞ্চলৰ সমূহ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভেৰাভিটা অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ যুৱকসকলক একত্ৰিত কৰি ভেৰাভিটা আঞ্চলিক গঠন কৰিলোঁ। গতিকে এইখন আঞ্চলিকে অনাগত দিনত আমচুৰ হৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু এই পিছপৰা অঞ্চলৰ বিভিন্ন সমস্যা লৈ এই আঞ্চলিকৰ সভাপতিৰ নেতৃত্বত অনাগত দিনত বলিষ্ঠভাৱে মাত মাতিব আৰু সংখ্যালঘু মানুহৰ বিপদৰ মুহূৰ্তত এই আঞ্চলিকৰ নেতৃত্বত আমাৰ জিলাৰ সভাপতিৰ লগত একত্ৰিতভাৱে আমচুৰ সকলো পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই অঞ্চলৰ বিশিষ্ট মুখিয়াল ব্যক্তিসকলক আমি এই কমিটিৰ উপদেষ্টা হিচাপত ৰাখিছোঁ আৰু এই আঞ্চলিকৰ উপদেষ্টাসকলৰ পৰামৰ্শ লৈ এই আঞ্চলিকে যাতে এই অঞ্চলৰ বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতিব পাৰে, ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিব পাৰে, জুৱা খেলৰ বিৰুদ্ধে মাত মাতিব পাৰে, এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ যাতে ঘূৰাই আনিব পাৰে আৰু আমচুৰ শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, এই শ্লোগান যাতে এই ভেৰাভিটা অঞ্চলত বৃহত্তৰ অঞ্চলত যাতে এই যুৱকসকলৰ নেতৃত্বত প্ৰত্যেকটো ঘৰে ঘৰে হৈ শিক্ষাৰ পোহৰ এওঁলোকে দিব পাৰে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষকসকলে ভালকৈ স্কুলত পাঠদান দিয়ে, সেই ক্ষেত্ৰতো এই আঞ্চলিকৰ সভাপতিৰ নেতৃত্বত সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ আৰু মুখিয়াল ব্যক্তিসকলৰ আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আৰু সংখ্যালঘু মানুহৰ ওপৰত যেতিয়াই জাপি দিয়া জুলুম, তাৰ বিৰুদ্ধে যেতিয়া আমচুৱে মাৰ বান্ধি থিয় দিয়ে, এইখন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত এই আঞ্চলিকেও যাতে সংখ্যালঘু জাতি জনগোষ্ঠীৰ হৈ অসমীয়া ভাষা, কলা, সংস্কৃতি, অসমৰ স্বাৰ্থত যাতে এই আঞ্চলিকে কাম কৰি যায়, সেই আশা আমি ব্যক্ত কৰিছোঁ। আৰু এই আঞ্চলিকৰ প্ৰত্যেকজন সভাপতিৰ পৰা আৰম্ভ কৰি উপদেষ্টাসকলক পৰা আৰম্ভ কৰি সদস্যসকলক আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আবুল হুছেইন, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, মোৰ লগত মোৰ সতীৰ্থ ইবনে সাউদ, সাংগঠনিক সম্পাদক, বৰপেটা জিলা আমচুৰ সভাপতি সামিম খান, বৰপেটা জিলা আমচুৰ কাৰ্যকৰী সভাপতি বাহাৰুল হক আৰু নুৰ মহম্মদ উপসভাপতি আৰু বহুকেইজন আমাৰ জিলাৰ নেতৃত্ব বহন কৰা বিষয়ববীয়া ইয়াত উপস্থিত আছে আৰু বক্তেৰ দুবা আঞ্চলিকৰ সভাপতি
কয়াকুছি আঞ্চলিকৰ সভাপতি। গতিকে সকলোকে আমি একলগ কৰি আজি ইয়াত এটা খুব সুন্দৰ পৰিৱেশৰ মাজত সমিতিখন গঠন কৰিলোঁ। এই সমিতি অনাগত দিনত খুব সন্মুখৰ পৰা এই অঞ্চলত নেতৃত্ব দিয়াৰ আশা আমি ব্যক্ত কৰিছোঁ।